ছেকেণ্ড শ্বিলং বুলি কয় ডিগবৈ পাহাৰীয়া ঠাইৰ কাৰণে IOCL কলনী মূলীয়াবাৰী হয় চাই যাবচোন আপোনালোকে ইমান ধুনীয়া পাহাৰীয়া হয় ঠাইডোখৰ ইয়াত হাতী ওলাই আৰু ওচৰতে জংঘলখন লাগি আছে কোৱাৰ্টাৰবিলাকৰ লগতে জংঘলখনো লাগি আছে ৰাতি ইমান ছেফটি নহয় ইয়াত আমি আজি মূলীয়াবাৰীত ফুৰিবলৈ আহিছোঁ এয়া এইফালে জেউতি বাইদেউ আছে দীপমালা আৰু এইফালে ভানু বাইদেউ আছে আৰু এগৰাকী এয়া বৌ আছে আমি আজি গোটেইবোৰে মূলীয়াবাৰী ফুৰি আছোঁ আপোনালোককো দেখুৱাই আছোঁ চাই থাকিব দেই ব্লগটো এয়া দীপমালা আহি আছে আহা কেনেকুৱা লাগিছে দীপমালা খুব ধুনীয়া লাগিছে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা লাইক দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব পুনৰ নতুন ব্লগ লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিম তেনেহ'লে আজিলৈ বাই বাই